হাই গাইজ, মোৰ ইউটিউব চেনেল কংকন ব্লগ 72 আৰু বহু দিনৰ মূৰত আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এইটো ভিডিঅ'ত আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু আজি যাম গৌৰালী মন্দিৰত শিৱ পূজা চলি আছে তাত, আৰু আমি আজি চাবলৈ যাম আৰু লগত যাব ভণ্টি মানে পেহীৰ ছোৱালী। আমি তাতে যাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মই এতিয়া গাটো ধুই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ, কি ক'ত যাওঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। গাটো ধুই লৈছিলোঁ মাত্ৰ, বাইদেউসকলে আমাৰ ঘৰত আলহী আহিছে, আমাৰ তাত আলহী এটা। তাৰপিছত মই সুটকে যাম লৈ আহিলোঁ আৰু হাতত আমুল তাজাটো লৈয়ে মই আহি পালোঁ ঘৰ, আৰু ঘৰত আহি এতিয়া ভাত কটা খায়ে মই যাবলৈ ওলাম। আৰু এতিয়া ভণ্টি মই যাই আছোঁ গাড়ীৰ য'ত আমি উঠিম তাকালগি, আৰু মায়ে আমাক থ'ব আহিছে আৰু লগতে কিবা হাঁহি উঠা কথা কৈ আছে। ময়ো হাঁহিয়ে উঠিল, মোৰো কিছুমান হাঁহিলোঁ। হাঁহি কিনে এতিয়া আমি যাই আছোঁ ফূৰ্তি তামচা কৰি। আৰু এতিয়া আমি গাড়ী ৰখি আছোঁ, ইয়াত গাড়ী এখনো নাই আজি, আৰু ভণ্টিও ৰখি আছে। তো তাতে বহুত দিগদাৰ লাগছে, মানে বৰ লাগি গৈছে মানে থাকি গাড়ী। তাৰপিছত বাছ এখন আহিলে, বাছখনত উঠবাও আমি নাপালোঁ। তাৰপিছত ভণ্টি হাঁহিলে, তাইক টপলা ল'বা দিয়াৰ কাৰণে তাই হাঁহি উঠি গৈছে। আৰু এখন পিলপিলি আহিছে, এইখন পিলপিলিত আমি যাম আৰু আপোনালোকক দেখুৱাই। আৰু আমি এতিয়া পিলপিলি বহিলোঁ আৰু তাতে যাই আপোনালোকক লগ পাম। আৰু এতিয়া আমি যাওঁ আৰু তাতে আপোনালোকক লগ পাম। আৰু আপোনালোকক এটা কথা কওঁ, মানে মোৰ ভিডিঅ'ত মানে ভিউ কমকৈ আছে, লাইকো কমকৈ আছে, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আমি আহোঁতে গধূলি হৈ গ'ল। তাৰপিছত এতিয়া আন্ধাৰে হৈ গৈছে। তাৰপিছত আমি এতিয়া সেয়া কৰিলোঁ, সেয়া কৰি আপোনালোকক ভালকৈ দেখুৱাম। নহ'লে ভাওনা চালোঁ, ভাওনা আপোনালোকক দেখুৱাম। যদি ভিডিঅ'টো চাই ভাল লাগিছে মানে লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকৈ মৰম দি থাকিব আৰু কি ভিডিঅ' পাই থাকিব আপোনালোকে।